নমস্কাৰ, মই সুমিত্ৰা মেঘালী জোনালী চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ত দেখুৱাম আমাৰ ৰৌতা সত্ৰৰ নামঘৰত আজি আছে জেন্টছ মানুহৰ নামৰ কম্পিটিশ্যন। তো সেই নামত অল অসমৰ প্ৰতিযোগীসকল ভাগ ল'ব, তাকে দেখুৱাম বোলক। জোনালী ইফালে আছে, মেঘালী ৰেডি, ইফালে জোনালী ৰেডি হৈ গ'ল। এতিয়া আমি যাওঁ বোলা। এয়া নামঘৰত সোমাবলৈ আমি গেটখন পাই গ'লোঁ। এইখন হ'ল মেইন গেট, ইপিনেদি সোমাব লাগে। এয়া মেঘালী আৰু এয়া জোনালী সোমাবলৈ ধৰিলে ইহঁতে। এই গেটখনত শ্ৰীকৃষ্ণৰ দশ অৱতাৰৰ সকলো অৱতাৰৰ বিৱৰণ দিছে, ধুনীয়াকৈ সজাইছে ইয়াত। এইটো হ'ল চাৰিআলিৰ পৰা, ৰৌতা চাৰিআলিৰ পৰা ষ্টেচন অহা ৰাস্তা হয়। এয়া বোলক আমি এতিয়া সোমাই যাওঁ। নাম চাব আহিছি না? হয় নেকি? যা যা। এই অনুষ্ঠানত আমাৰ ৭০ নং মাজবাট সমষ্টিৰ বিধায়ক শ্ৰীযুত চৰণ বড়ো ডাঙৰীয়া উপস্থিত আছে আৰু লগতে আছে ৩৭ নং ধনশিৰি সমষ্টিৰ EM ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া। এয়া হৈছে ৰৌতা সত্ৰ। আপোনালোকক এয়া ৰৌতা সত্ৰৰ কিছু দৃশ্য দেখাম। এয়া হ'ল ৰৌতা সত্ৰৰ মেইন গেট। এইখনেদি সোমাই যাব লাগে। চাওক, কিছু দৃশ্য দেখুৱাম ইয়াৰে। বৰপেটাৰ পৰেৰ তল নামদল আজি দ্বিতীয়টো দল তেখেতসকলক আমি আৰম্ভ কৰিছোঁ আজিৰ প্ৰতিযোগিতা। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প এই নাম গোৱা মণ্ডপখন প্ৰয়াত বশিষ্ঠদেৱ শৰ্মাদেৱৰ সোঁৱৰণিত বনোৱা হৈছে।
আমি এতিয়া আধৰুকে চাই গুচি আহিলোঁ, যিহেতু বহুত ৰাতি হৈ যাব, বহুতটা নাম পাৰ্টি আছে আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে এইখিনিতে সমাপ্তি কৰিলোঁ।